আজি আমাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ই ৰিক্সা সন্থা নতুনকৈ যিটো গঠন কৰা হৈছিলে যোৱা 1 তাৰিখত আমি পুৰণি গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন সময়ত গঠিত 3টা যে সংস্থা আছিলে এই 3টা সংস্থা বৰ্জন কৰি নতুনকৈ একেলগে সৰ্বসন্মতিক্ৰমে গোসাইগাঁও মহকুমা ই ৰিক্সা সন্থা নামকৰণেৰে নতুনকৈ গঠন কৰা যে সমিতি, এই সমিতিৰ কাৰ্যনিৰ্বাহক সভা আজি প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছিলে আৰু আজিৰ সভাৰ যোগেদি আগন্তুক দিনত সংস্থাৰ তৰফৰ পৰা জনহিতত তথা সংস্থাৰ সদস্যসকলৰ স্বাৰ্থত কেনেকৈ চৰকাৰী প্ৰণালীৰ আওতাত নিয়মাৱলী মানি চলি যথা সময়ত জনহিতত তথা সংস্থাৰ হিতত কেনেকৈ আগবাঢ়িব পৰা যায় তাৰে বিতং আলোচনা কৰি কিছুমান আমি প্ৰস্তাৱ আজি ল'বলৈ সক্ষম হৈছোঁ। প্ৰথম পৰ্যায়তে সংস্থাটোৰ পঞ্জীয়ন কৰা তথা সংবিধান নতুনকৈ বনাই সংস্থাটো চলাই যাবৰ কাৰণে সকলোৰে পৰামৰ্শ লৈ আমি বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ সভাৰ যোগেদি আমাৰ মহকুমা অন্তৰ্গত ৰাইজ তথা ই ৰিক্সা সংস্থাৰ লগত সম্ভাৱ্য সদস্যসকলৰ উদ্দেশ্যে এইখিনি আমি আহ্বান কৰিব যত্ন কৰিম যাতে আইনটোৰ আওতাত থাকি আমাৰ প্ৰত্যেক ৰাইজে আমাৰ ই ৰিক্সা সংস্থাক সদস্যসকলকো সমৰ্থন আগবঢ়ায় তথা আমাৰ ই ৰিক্সা সংস্থাৰ অন্তৰ্গত সদস্যসকলেও আমাৰ সংস্থাটোৰ প্ৰতি মান মৰ্যাদা তথা সহায় সহযোগিতা আগবঢ়াই যাতে সংস্থাটোত ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ সুযোগ যাতে প্ৰদান কৰে এই আহ্বানটো মই কৰিবলৈ যত্ন কৰিছোঁ। ইয়াত আমি আজি থুলমূলকৈ আলোচনা কৰিছোঁ যেনেকৈ গোসাইগাঁও চহৰত জনজাত আমি ইতিমধ্যে দেখি পাইছোঁ। ই ৰিক্সা বহুতো ধৰণৰ ই ৰিক্সা হয়তো কিছুমান পঞ্জীয়নকৃত নথকা বা দ্বিতীয় আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন নথকা ইঞ্চুৰেঞ্চ নথকা সেইবিলাকো আমি আলোচনা কৰিছোঁ। ঠিক তেনেকৈ গোসাইগাঁও চহৰৰ ভিতৰত কিমানখিনি ই ৰিক্সা চলিব পাৰিব এইখিনিৰ ওপৰতো আলোচনা কৰিছোঁ। তো 2 দিনৰ মাজতে আমি গোসাইগাঁও পৌৰসভাৰ লগত আলোচনা কৰি তেখেতসকলৰ নিৰ্ধাৰিত যিটো সীমাবদ্ধ সংখ্যা থাকিব তাৰ আধাৰত ই ৰিক্সা সংস্থাৰ তৰফৰ পৰা আমি বাছনিকৃত কৰি ৰোড পাৰ্মিট দিয়াবৰ যিটো ব্যৱস্থা সেইটো আমি কৰিম। তাৰ লগতে সদৌ আমাৰ গোসাইগাঁও মহকুমা অন্তৰ্গত যিমান ই ৰিক্সা চালক তথা মালিক থাকিব সকলোকে সদস্য হিচাপত অন্তৰ্ভুক্ত কৰি সংস্থাটোৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি আমি আলোচনা ৰাখিছোঁ। আমাৰ ভোংকা ছাইড আছে, সিফালৰ পৰা অহা ৰিক্সাবিলাক হয়তো আমি ৰেল গেট পাৰ হৈ ব্লকৰ ওচৰত যিখিনি জেগা আছে তাত হয়তো আমি সীমাবদ্ধ ৰাখিব পাৰে। এইখিনি ব্যৱস্থাটো কৰিবৰ কাৰণে আমি আজি এই সভাত আলোচনা কৰিছোঁ। পাৰ্কিংটোৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছোঁ। সেইটো GMBৰ লগত বহিহে আমি ঠিক কৰিব পাৰিম, তেখেতসকলেহে আমাক ব্যৱস্থাটো কৰি দিব। গোসাইগাঁও চহৰৰ ভিতৰত হয়তো আজিৰ তাৰিখত আমি জনাত অকল 500 ৰিক্সাহে ইয়াত চলাফিৰা কৰিব পাৰে। গতিকে অকল 500 যদি ৰিক্সা চলিব পাৰে তেতিয়াহ'লে আমাৰ গোটেই মহকুমাত আজিৰ তাৰিখত প্ৰায় 4000 ই ৰিক্সা আছে। এই 4000 ই ৰিক্সা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰে ব্যৱস্থা হিচাপে আমি পাৰ্কিঙৰ কথাটো আমাৰ GMBৰ লগত আলোচনা কৰা থাকিব। যেনেকৈ জয়মা কচুগাঁও অঞ্চলৰ পৰা বা বদিয়াগুৰি অঞ্চলৰ পৰা যিটো আহে সেইটো বাছ ষ্টেণ্ডৰ সিপাৰত আমি পাৰ্কিঙৰ ব্যৱস্থাটো GMBৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ, য'ত আমাৰ প্ৰশাসনীয় ব্যৱস্থাপনাত লাইন ডিপাৰ্টমেণ্ট বা ষ্টেক হোল্ডাৰ হিচাপে পুলিচো থাকিব, ট্ৰাফিকো থাকিব, আমাৰ চিভিল প্ৰশাসনো থাকিব। ঠিক তেনেকৈ আমাৰ দক্ষিণ পাৰৰ পৰা যেনেকৈ ডিংডিঙা আছে, তামাল আছে, সেইফালৰ পৰা ৰিক্সা যদি আহে তেতিয়াহ'লে আমাৰ ৰেল গেটৰ ওচৰত যাতে আমি পাৰ্কিংটো ব্যৱস্থা কৰিব পৰা যায় সেইটো আমি ধাৰণা ৰাখিছোঁ। শ্ৰীৰামপুৰ চাহপাতা ধৰক সেইফালে কাছিয়াবাৰী সেইটো ছাইডৰ ই ৰিক্সাবিলাক যাতে টাউনৰ ভিতৰত সোমাব নোৱাৰে বা ধৰক এটা আস্থান হিচাপে আমাৰ যিটো হাই ৰোডৰ নাইটি বজাৰ আছে তাত যাতে সীমাবদ্ধ আমি কৰিব পাৰোঁ। চবৰে সুবিধা যাতে হয়
সিফালৰ পৰা অহা ই ৰিক্সাবিলাকো যাতে মানে ক্ষতিগ্ৰস্ত নহয় বা টাউনৰ ভিতৰত থকা ৰাইজৰ সুবিধাৰ্থে যেনেকৈ বেছি ৰিক্সা চলিলে যাতায়াতৰ যন্ত্ৰণা দেখা দিয়ে সেইটোৰ পৰা মানে বাৰণ পাবলৈ ইয়াত নিশ্চয়কৈ মহকুমা আমাৰ পৌৰসভাই আমাক নিৰ্ধাৰণ কৰি দিব যে কিমান ই ৰিক্সা থাকিব। সেইটো কৰিব যাওঁতেই বাহিৰৰ পৰা আগমন কৰা যিবিলাক ৰিক্সা আছে সেইটো আমি ঠায়ে ঠায়ে নিয়ন্ত্ৰণ যাতে কৰিব পৰা যায় বা সুব্যৱস্থা যাতে কৰিব পৰা যায় সেইটো আমি আজি আলোচনা কৰিছোঁ। সিদ্ধান্ত কিন্তু GMৰ লগত আলোচনা কৰাৰ পিছতে চূড়ান্ত হ'ব।